আজমল আৰু কংগ্ৰেছে একেখন পথতে খেলি থাকে, সেইবাবে মই গুৰুত্ব নিদিওঁ। অসম মেঘালয় সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যক সমিতি গঠন কৰি দিয়া হৈছে। সমস্যা শীঘ্ৰে সমাধান হ'ব। কাৰ্বি আংলঙৰ যিসকল নেতাই বিজেপি ত্যাগ কৰিব বিচাৰিছে, তেওঁলোকে যে দলত আছিল গমেই পোৱা নাছিলোঁ। তেওঁলোকে সক্ৰিয় হৈ থকা নাছিল। তেওঁলোকে আগতীয়াকৈ স্বেচ্ছামূলক অৱসৰ লৈ লৈছে। বিজেপিত সংস্থাপনৰ সুযোগ কম। তেওঁলোকে য'তেই থাকক, ভালেই থাকক, মোৰ শুভেচ্ছা আছে। ডিফুত বিতৰ্কিত ACS বিষয়া মুকুল কাঠৰ বেছিদিন পলাই থাকিব নোৱাৰে, ধৰা পৰিব। কাৰ্বি আংলঙত প্ৰগতি আৰু সমৃদ্ধি যাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰিছে এই অনুষ্ঠান। পাৰ্বত্য ভূমিৰ বাবে উল্লেখনীয় দিন। মুখ্যমন্ত্ৰীয়ে ডিফুত টাৰলাংছত কেন্দ্ৰীয়ভাৱে আধাৰশিলা স্থাপন কৰিলে 25,391 কোটি টকাৰ আঁচনি বিতৰণ কৰিলে অংগনবাড়ী আৰু কণ কণ শিশুৰ মাজত বিভিন্ন সামগ্ৰী। মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বাবে ডিফুত টাৰলাংছত কেন্দ্ৰীয়ভাৱে 25,391 কোটি টকাৰ বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে। অহা নৱেম্বৰ-ডিচেম্বৰ মাহৰ ইতিমধ্যে নিৰ্মাণ চলি থকা আন 2,000 কোটি টকাৰ আঁচনি উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। স্বায়ত্তশাসিত পৰিষদসমূহে এতিয়া ৰাজ্য চৰকাৰৰ মুখলৈ চাই থাকিব নালাগে। পৰিষদসমূহে নিজাববীয়াকৈ অৰ্থনৈতিকভাৱে সবল হৈ উঠিছে। সেই সুবিধা বাজেটৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিছে। অসম বিকাশৰ কাৰ্বি আংলং জিলাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে অজন্তা নেওগ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ আগবাঢ়িছোঁ। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক সংযোগ কৰিবলৈ বিশেষ পথ নিৰ্মাণ কৰা হ'ব। উৰণ সেতুৰ জৰিয়তে সংযোগ হ'ব দুয়োখন জিলা, যাতায়াতৰ সুচল হ'ব। বিজেপিক ভোট দিয়াৰ বাবে ইমানবোৰ আঁচনি ৰাইজে লাভ কৰিছে, ইয়াৰ কৃতিত্ব দুয়োখন জিলাৰ ৰাইজৰ। মেঘালয় সীমান্তত শান্তি স্থাপন কৰাৰ বাবে নৱনিৰ্মিত পথবোৰ সহায়ক হ'ব। জৰাজীৰ্ণ হৈ থকা ডিফু ধনচিৰিৰ মাজৰ পথছোৱা নিৰ্মাণেৰে নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে সংযোগ কৰা হ'ব। অংগনবাড়ী কেন্দ্ৰসমূহৰ পূৰ্বতে পাৰ চৰাইৰ বাহৰ দৰে আছিল। কাৰ্বি আংলঙত 140টা মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিব চৰকাৰে। 895 কোটি টকাৰ আঁচনিৰে কাৰ্বি আংলঙৰ খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ আজি আঁচনি গ্ৰহণ কৰা হৈছে। অহা 6 মাহত আন 6টা পথ নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিয়া হ'ব। আত্মসহায়ক গোটসমূহৰ সদস্যসকলক ব্যক্তিগতভাৱে 10,000 টকাকৈ ব্যক্তিগত একাউণ্টত দিয়া হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰ্বি আংলঙৰ 1000 যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে। ইতিমধ্যে 68,000 নিবনুৱাক চাকৰি দিয়া হৈছে। যুৱক-যুৱতীৰ বাবে 2 লাখ টকাকৈ ঋণ দিয়া হ'ব। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ গুণোৎসৱৰ ফলাফল সন্তুষ্টজনক নহয়। জিলা দুখনৰ বৌদ্ধিক মহলে এই ক্ষেত্ৰত চৰকাৰক সুপৰামৰ্শ প্ৰদান কৰাই যেন। আজি আমি 1000 কোটি টকা ব্যয় কৰি বনাবৰ কাৰণে আধাৰশিলা কৰিছোঁ। নেশ্যনেল হাইৱেৰ ওপৰত এখন ফ্লাইঅভাৰ হ'ব, যাতে দুইখন কাৰ্বি আংলং জিলাক সম্পূৰ্ণভাৱে সংযোগ কৰিব পাৰি। আৰু বিভিন্ন স্থানত এলিফেণ্ট পাছিঙৰ কাৰণে বা হাতীৰ যাতায়াতৰ কাৰণেও এলিভেটেড কৰিডৰ থাকিব। এটা সুন্দৰ ৰাস্তা কাৰ্বি আংলঙৰ জিলাৰ ৰাইজে পাব। যোৱাবাৰ কাৰ্বি আংলঙৰ ইলেকশ্যনৰ সময়ত গোটেইকেইটা কাউন্সিল এৰিয়াতে মই বিশেষ ৰাস্তাৰ কথা ঘোষণা কৰিছিলোঁ। ৰজাবাৰী হওক, আমট্ৰেং হওক, খেৰণি জিৰিকিন্দাং হওক বা ডিফু ধনচিৰি হওক। তাৰে আজি 4টা ডাঙৰ ৰাস্তাৰো কাম আজি আমি আধাৰশিলা কৰিছোঁ। আৰু 6টা ৰাস্তাৰ কাম আমি এই বছৰত আৰম্ভ কৰিম। কাৰ্বি আংলঙত জল জীৱন মিছন আঁচনিৰ 1000 কোটি টকাৰ কাম 900 crores rupeesৰ কামো আজি আৰম্ভ হৈছে। 300 কোটি টকা ব্যয় কৰি মডেল অংগনবাড়ী চেণ্টাৰ আৰু 25 কোটি টকা ব্যয় কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়। অৰ্থাৎ ইলেকশ্যনৰ সময়ত আমি যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ, তাৰ বহু শতাংশ আজি আমি ধৰাতলত আমি লৈ অহাত সফল হৈছোঁ। অসম চৰকাৰৰ কৰ্মচাৰী 1 তাৰিখে দৰমহা পাবই। ইয়াত কাৰ্বি আংলং কাউন্সিলৰ কিবা হ'ব পাৰে আৰু তেনেকুৱা মই নাজানো, কিন্তু অসম চৰকাৰত আপুনি কোনো এজন পৰুৱা এটা সুধিলেও ক'ব যে 1 তাৰিখে দৰমহা পাইছোঁ।